যিমানেই ধন সম্পত্তি নাথাকক কিয়, যদিহে আপোনাৰ মানসিক স্থিতি ভাল নহয়, তেনেহ'লে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ ভাল পায় সেইবোৰ পাবলৈ চেষ্টা কৰি যাওক, নতুবা জীৱনত যি আছে তাক শিকি লওক। সুখী হ'বলৈ জীৱনে আমাক বহুত দিয়ে, কিন্তু আমি সদায় নোপোৱাখিনিক লৈ দুখ কৰি থাকোঁ, সেয়াই আমাৰ দুখ। সুখ আৰু দুখ দুয়োটা ক্ষণস্থায়ী। আজি আপোনাক দুখ দিয়াৰ কাৰণটো কালিলৈ সুখ হৈ উঠিব পাৰে। পানীত ননমাকৈ যিদৰে সাঁতোৰ শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন নাহিলে মানুহ চিনিব নোৱাৰি। মনত ৰাখিব, ভাল সময়বোৰত আপোনাৰ কাষত সকলো থাকিব, কিন্তু বেয়া সময়বোৰত মা দেউতাৰ বাদে আন কোনো কাষত নাথাকে। আজিকালি মানুহবোৰ টকা পইচা সা সম্পত্তিৰ মায়াত ইমানেই অহংকাৰী হৈ গৈছে যে দৰকাৰ হ'লে সম্পৰ্ক এৰিব, তথাপিও অহংকাৰ এৰি নিদিয়ে। পিছফালৰ পৰা কোনে কি কয় ক'বলৈ দিয়ক, গুৰুত্ব নিদিব, কিয়নো পিছফালৰ পৰা তেওঁলোকেহে কয়, যিয়ে সন্মুখত ক'বলৈ সাহস নকৰে। পৃথিৱীখন কি আচৰিত, দুখীয়াই খোজকাঢ়ে খাদ্য যোগাৰ কৰিবৰ বাবে, কিন্তু ধনীয়ে খোজকাঢ়ে খাদ্য হজম কৰিবৰ বাবে। আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগত নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক। মনত ৰাখিব, ভাল চৰিত্ৰৰ মানুহে আনৰ চৰিত্ৰ খুচৰি নুফুৰে। পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মন জয়ী কৰা। যদি আপুনি আপোনাৰ কলিজাখন কাটি ৰান্ধিও খাবলৈ দিয়ে, তথাপি মানুহে ক'ব, ধেৎ নিমখ কম হৈছে। বহুত বেছি ভাবি সময় নষ্ট নকৰিব, যি কৰিলে সুখী অনুভৱ কৰে সেয়াই কৰক। পৰাপক্ষত সেইবোৰ মানুহৰ পৰা আঁতৰি থাকিব, যিবোৰ মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনতহে বিচাৰে।